চালে চকুৰোৱা এটা মাহ ডিচেম্বৰ। ৰাতিপুৱাটোৱে কঁপি কঁপি নিয়ৰত গা ধোৱাৰ পৰা চেঁচা ৰাতিৰ কোলাত শুই পৰা গধূলিটোলৈকে গোটেই দিন আৰু ৰাতিৰ মিঠা আস্বাদনৰ এটা নাম ডিচেম্বৰ। সুমথিৰা ৰঙৰ ৰ'দজাকে চোতালত বহি গা ৰ'দাইছে। ৰ'দৰ ৰং দুগালত সানি ওঠ কামুৰি কি ভাৱনাত দুলি আছা কোনেনো জানে। দৃষ্টিৰ সৰল ৰেখাত পৰি তিষ্ঠি থাকিব নোৱাৰি চকুত কি লিখা থাকে কবিয়ে এই কথা কেনেকৈনো জানে। যদিও ডিচেম্বৰত তোমাৰ ওঠত সোণগুটি সৰে, যদিও ডিচেম্বৰত তোমাৰ চুলিত মুকুতাই মালা গাঁঠে, ৰমন্যাসবাদৰ কথা বুজি নাপায় এই কবিয়ে। বাঁহৰ মূৰাৰ খৰিৰে দপ দপাই জ্বলি উঠা জুইকুৰাত হাত সেকি সেকি হেলেঙি পৰা মুখখনেৰে আইতাই কোৱা মনত আছে ভয়কে ভূত বুলি ভবা ৰাতিবোৰৰ কথা। চকুত চকু থৈ কোৱা কথাখিনিকে ভুলতে প্ৰেম বুলি অন্তত এই কবিয়ে নাভাবে। কিন্তু কুঁৱলী ফালি গোপনে গোপনে তোমাক যে শূন্যতাৰ মাজতো বিচাৰি ফুৰে, তাক কি ক'বা, ডিচেম্বৰ নে ভালপোৱা?